How to introduce yourself. Nijor porisoy keneka dibo. Apuni kun, apuni nije ki kore, apuni kot thake. Ekhini ami Englishot kobo lagibo. Okhomiyat to ami kobo paru, but in case of English আমি কবলৈ অকমান সংকোচ কৰলব নিজৰ ভয় লাগে। সো স্বাগতম জনাইছো সকলোকে। আজি মই ফাৰুক স্যাৰ চেনেললৈ মই ফাৰুক আহমেদ। আজি আমি শিকিম how to give self introduction. নিজৰ ইন্ট্ৰোডাকশন খিনি আমি কেনেকা দিম ইংৰাজীত। ইংলিছত আমি নিজৰ self introduction for interview হোক। আজিকালি self introduction to আমাৰ ফাৰ্ষ্টতে আহে যে tell me about yourself, introduce yourself। স্কুলৰ প্ৰথম দিনাখনেই হওক, কলেজৰ প্ৰথম দিনাখনেই হওক, আমাৰ self introduction দিব লাগে। কিবা পাৰ্টি, সেমিনাৰ বা ইন্টাৰভিউত হওক, the first question যে tell me about yourself, self introduction to দিবলৈ হয়। তো মই কিছুমান ষ্টেপ দিম যে কেনেকা নিজৰ পৰিচয় দিব লাগে ইংলিছত, কেনেকা নিজৰ সেলফ ইন্ট্ৰোডাকশন দিব লাগে। সময় নষ্ট নকৰি আপোনালোকে যদি মোক সহযোগিতা কৰে, মোৰ ভিডিঅ'টো যদি ফুললি চাই, আজিৰ এই ভিডিঅ'ত আমি প্ৰমিস কৰিছো আমি ইংৰাজীত নিজৰ পৰিচয় দিব পাৰিম। I guarantee you that we will be able to introduce yourself in English. Number 1 ষ্টেপলৈ আগবাঢ়িছো। প্ৰথমত আমি যেতিয়া নেকি ইন্ট্ৰোডাকশন দিবলৈ যাওঁ বা কিবা জব ইন্টাৰভিউত যাওঁ, তো প্ৰথমতটো আমি ৰুমত সোমাই নাযাওঁ। তো প্ৰথমত গৈ আমি তাত কাউণ্টাৰত কোনোবা থাকে, ৰিসেপশ্যনত, তাত আমি গৈ তাৰ লগত কথা পাতিব লাগে। তো মই ইয়াত এটা টিপছ দি আছো, যোনদিনাখন আপোনাৰ কাৰোবাৰ ইংলিছত মানে কৰবাত ইন্টাৰভিউ থাকে, সেইদিনাখনৰ মৰ্নিঙৰে পৰা সিন্স মৰ্নিং ইংলিছতে কথা পাতিব। নিজৰ এটা সৰু সৰু ৱৰ্ড হওক, সেন্টেন্স হওক, যেতিয়া নেকি আমি মৰ্নিঙৰ পৰা নিজৰ এটা প্ৰেজেন্টেশ্যন ইনাৰ ফিলিংছত যেতিয়া নেকি আমি কৈ থাকিম, তেতিয়া আমাৰ যোনটো নেকি সেলফ কনফিডেন্স বুষ্ট হয় একদম ইমানখিনিলৈকে থাকিব। তো আমি এটা পুৰা কনফিডেন্স আমাৰ মাজত ভৰপূৰ হৈ থাকিব। আৰু যেতিয়া নেকি আমি ইন্টাৰভিউৰ কাৰণে ওলাম, বিশেষকৈ সেই সময়ত আমি কেতিয়াও নাৰ্ভাছ ফিল নকৰোঁ। তো আমি চিধা ইন্টাৰভিউৰ কাৰণে গ'লোঁ, যোৱাৰ পিছত প্ৰথমত ৰুমত সোমাই নাযাওঁ। প্ৰথমত আমি গৈ ৰিচিপশ্যনত তেনেকৈ আমি গৈ কাৰোবাক সুধিব লাগে যে হেল্ল' ছাৰ, হেল্ল' আই এম মোহাম্মদ ফাৰুক আহমেদ, আই হেভ এন ইণ্টাৰভিউ এট 12 noon ফৰ দ্য ৰোল অফ HR। আপুনি যেতিয়া ইমানখিনি কথা ইংলিছত ক'ব, সেই কাউণ্টাৰত থকা ৰিচিপশ্যনৰ ছাৰগৰাকীৰ লগত বা মেমগৰাকীৰ লগত ইংলিছত কোৱাৰ লগে লগে তাত আপুনি দেখিব আপোনাৰ কনফিডেন্স বুষ্ট হৈ গ'ল। চ' যেতিয়া আপুনি যাব, ক'ব হেল্ল' আই এম অমুক, নিজৰ নামটো ক'ব। আই হেভ এন ইণ্টাৰভিউ এট 10 AM বা 2 PM ফৰ দ্য ৰোল অফ HR। যেনেকা যি পদৰ কাৰণে হয় সেইখিনি ক'ব। চ' নম্বৰ 1, যেতিয়া নেকি এতিয়া আমি ইণ্টাৰভিউত যাব, আপোনাক প্ৰথম ৰুমত গৈ বহিব, তেতিয়া আপুনি গ্ৰিটিংছ কৰিব লাগিব, গ্ৰীট কৰিব লাগিব সময় অনুপাতে। গুড মৰ্নিং, গুড আফটাৰনুন, গুড ইভিনিং বা গুড ইভিনিং ছাৰ, গুড মৰ্নিং ছাৰ, এনেকৈ ক'ব লাগিব। যদি আপুনি ষ্টেজত কিবা প্ৰেজেণ্টেশ্যন দি আছে, তেতিয়াহ'লে সময় অনুপাতে গুড মৰ্নিং এভৰিৱান, গুড ইভিনিং এভৰিৱান। আৰু জব ইণ্টাৰভিউৰ ক্ষেত্ৰত হাই, হেই কেতিয়াও নকওঁ, দিছ ইজ নট এলাউড। আপুনি ইণ্টাৰভিউৰ ক্ষেত্ৰত হাই, হেই কেতিয়াও নক'ব, ইটছ নট পাৰ্মিছেবল। জব ইণ্টাৰভিউৰ ক্ষেত্ৰত আপুনি হেল্ল' ক'ব পাৰিব। হাই, হে ইটছ ইনফৰ্মেল, ইটছ নট এলাউড ইন কেছ অফ জব ইণ্টাৰভিউ। প্ৰথম ষ্টেপটো যেতিয়া আমি কমপ্লিট কৰিলোঁ, যে গ্ৰীট কৰিলোঁ ইণ্টাৰভিউৰ সন্মুখত, ইণ্টাৰভিউৱাৰ মোৰ সন্মুখত বহি আছে, মই ইণ্টাৰভিউই হিচাপত সিহঁতৰ সন্মুখত বহি আছোঁ। তো গ্ৰিটিংছ কৰিলোঁ। গ্ৰীট কৰাৰ পিছত ছেকেণ্ড ষ্টেপ আহিব যে নিজৰ পৰিচয়টো দিয়াৰ আগত সিহঁতক থেংক ইউ জনাওক, থেংক দেম। ছেকেণ্ড ষ্টেপ, থেংক দেম। তো আপুনি ক'ব পাৰে, এইখিনি লাইন আপুনি মেমৰাইজ কৰি ল'ব যে ফাৰ্ষ্ট অফ অল, থেংক ইউ ফৰ গিভিং মি দ্য অপৰচুনিটি টু ইন্ট্ৰডিউচ মাই চেল্ফ in front of you. First of all, thank you very much for giving me the opportunity to introduce myself in front of you.
এই লাইনটো আপুনি পজ কৰি পেলাই লিখি ল'ব পাৰে বা যদি আপুনি শৰ্ট কৰিব বিচাৰে সো থ্যাঙ্কস ফৰ গিভিং মি দ্য অপৰচুনিটি আপোনাৰ পৰিচয় দিয়াৰ আগত আপুনি হিহঁতক থ্যাঙ্ক কৰিব লাগিব এপ্ৰেইজ কৰিব লাগিব এইটো ষ্টেপ যোনটো থ্যাঙ্ক ইউ ইট ইজ নট কম্পালসাৰি আপুনি এটো নকলেও হ'ব ইটস নট সো কম্পালসাৰি আপুনি গ্ৰিটিংছ কৰাৰ পিছতে নিজৰ নামটো কৈ দিব পাৰে ফাৰ্স্ট অফ অল আমি নাম্বাৰ 1 ত গ্ৰিটিংছ পালো নাম্বাৰ 2 থ্যাঙ্ক ইউ দিবলৈ থ্যাঙ্ক দেম second point this is not so compulsory we can go to point number 3 that is your name আমি এতিয়া নিজৰ নামলৈ যাম নাম কবলৈ হলে I am Farooq Ahmed I am Riyan Hazorika যোন জনটো নাম হয় I am দি পেলাই কব my name is Farooq Ahmed I am বা my name is কেতিয়াও পাহৰি পেলাইও never say myself Farooq Ahmed myself Riyan Hazorika it's totally wrong never say আৰু ইন্টাৰভিউৰ ক্ষেত্ৰত সদায় মনত ৰাখিব নিজৰ ফুল নামটোহে ক'ব আপোনাৰ ফুল নাম জয়ন্ত হাজৰিকা হ'ব পাৰে বিশাল চন্দ্ৰশেখৰ হ'ব পাৰে যোনটো ফুল নাম হয় টেল দা ফুল নেম ইন কেস অফ ইন্টাৰভিউ ডোন্ট সে শৰ্ট নেম ইন্টাৰভিউৰ ক্ষেত্ৰত I am my name is কৈ পেলাই নিজৰ নামটো ক'ব আৰু কোনটো নকব myself নেম কোৱাৰ পিছত 4 নম্বৰ ষ্টেপ প্লেস যোনটো জাগাৰ পৰা আপুনি বিলং কৰে নাম প্লেস এটা আপুনি কোৰ পৰা বিলং কৰে যে I am from Nagaon I am from Guwahati I belong to Guwahati I hail from Guwahati but currently living in Tejpur যদি আপুনি নগাঁৱত মেইন এড্ৰেছ হয় বাট আপুনি এটা কিবা কাৰণত বেলেগ এঠাইত ৰৈ আছে বসবাস কৰি আছে then you can say I hail from Nagaon but currently living in Tejpur আৰু নিজৰ প্লেস ক'লে I am from Nagaon I belong to I am from আৰু নগাঁওতে আপুনি বাস কৰে আৰু নগাঁওতে আপোনাৰ ইন্টাৰভিউ পৰিছে ধৰক নগাঁও আমাৰ বিদিশা হোটেল বা অন্য কিবা হোটেলত কিবা ইনষ্টিটিউচনত আমাৰ ইন্টাৰভিউ হয় তো যোন জায়গাত আপুনি গুৱাহাটীত গুৱাহাটীতে ইন্টাৰভিউ তো সেই সময়ত ক'ব I am from Nagaon I am from Guwahati itself to লগাই দিব লাগিব ইন্টাৰভিউৰ ক্ষেত্ৰত আপুনি যোন ঠাইত বাস কৰে আৰু সেই ঠাইতে যদি আপোনাৰ ইন্টাৰভিউটো হয় আপুনি পিছফালে দি কি লগাব লাগিব itself itself I am from Nagaon itself I belong to Nagaon itself যদি নগাঁওতে থাকো নগাঁওতে ইন্টাৰভিউ হয় নগাঁওৰ মানুহ আন এঠাইত বাস কৰো তেতিয়া কম I hail from Nagaon but currently living in Tejpur যদি মই তেজপুৰ আছো next point number 5 your job আৰু এটা step your job আপুনি কি কৰে what you do for your living your job I am a teacher I am বা I n যদি আপোনাৰ হেইখিনি আপুনি জানি n আৰু a কেতিয়া ইউজ কৰিব লাগে যদি আপুনি টিচাৰ হয় I am a teacher I am a homemaker I am an engineer যদি ইঞ্জিনিয়াৰ হয় তেতিয়া হলে n লগাম obviously আপোনালোকে সকলোৱে জানে এইখিনি I am a businessman a আৰু n লগাই যে ক'ব লাগে আমি হেখিনি কম আপুনি কি কৰে point number 5 your job so moving back to point number 6 number 6 ত আছে personality আপোনাৰ ব্যক্তিত্ব কেনেকা I am open minded আমি ক'ব পাৰো ইয়াত I am goal oriented person I am a creative and smart working person your personality আমি এনেকা answer to দিম তো আমি point number 6 লকে কভাৰ কৰিলো next point qualification to হয় আপোনাৰ কিমান খিনি লকে আপোনাৰ যোগ্যতা আছে qualification কিমান খিনি আছে so qualification to casual interview ক্ষেত্ৰত আমি কিন্তু skip কৰিব পাৰো আমি কাৰোবাৰ লগত এনে introduction দিছো ইয়াত আমি এটো নকলেও হয় you can skip qualification point number 7 in case of casual interview I am in class 9 যদি মই class 9 ত পঢ়ি আছো class 10 I am in class 12 I am in class 9 মই ধৰি লৈছো
I am in 9th standard or grade. যদি আমি 9 ৰ লগত th লগাও তেতিয়া হলে standard কব লাগিব বা grade কম. I am in 9th standard, I am in 10th standard or grade, I am in 12th standard or grade. যদি কলেজত হয় I am in BCom second year. যদি কলেজত হয় I am in BCom second year. So এইখিনিতে মই সকলো দৰ্শকক জনাও যে মোৰ অডিয়েন্সক আপোনালোকৰ ইন্ট্ৰোডাকচন খিনি এই পইণ্ট নম্বৰ 6 লৈকে যিমানখিনি হৈছে আপোনালোকে কমেন্ট কৰি জনাকচোন মোক আপোনালোকে কেনেকা পাইছে আৰু যদি কথাখিনি যদি কামত লাগিছে সৰু ইন্ট্ৰোডাকচনটো মই অলৰেডি দিলু পইণ্ট নম্বৰ 6 লৈকে আপোনালোকে ভিডিওটো পোষ্ট কৰি পেলাই লিখি ৰাখক আপোনাৰ কাৰণে বহুত সুবিধাজনক হ'ব ওকে আৰু নহলে যদি আপুনি কুবা অলৰেডি গ্ৰেজুৱেচন ডিগ্ৰী আছে অলৰেডি আপুনি গ্ৰেজুৱেচন কৰিলে তেতিয়াহলে আমি কেনেকৈ কম I have a bachelor degree in management from কোনটো কলেজৰ পৰা কৰিছে হেতু জেনেকা I have a bachelor degree in management from Nagaon College. I have a bachelor degree in English from Morigao College. তো তেনেকা আমি ক'ব পাৰিম যদি ইয়াৰ ওপৰত আমি যদি কোনোবা পিজি কৰিছো I have a master degree in management from Guwahati University. I have done 3 months diploma course in computer. যদি extra course কৰিছে I have 1 year diploma in computer. I have done 3 months diploma in computer. আপুনি তেনেকাও ক'ব পাৰে ইন্টাৰভিউৰ ক্ষেত্ৰত আমি পইণ্ট নম্বৰ 5 your job যোনটো আছে পইণ্ট নম্বৰ 5 আপুনি কি বিজনেসম্যান নে আপুনি হোম মেকাৰ কিবা আমি এই ইন্টাৰভিউৰ ক্ষেত্ৰত এইটো পইণ্ট আমি এভয়েড কৰিব পাৰো ভিডিওটো লাহে লাহে চাব ফুললি চাব অন্যথা কিন্তু বোৰ লাগি যাব পাৰে মই বাৰে বাৰে কৈছো এটো আপুনি যদি ইমানখিনি লৈকে মোৰ চাইছে মই আশা কৰিছো যে আপোনালোকে বহুত কিবা কিবি শিকিছে মই ফুললি যেতে এই ভিডিওটোৱে আপোনাৰ ইংলিশ ইন্টাৰভিউটো যেতে 100% জেনুইনলি ইজিলি দিব পাৰে সেই লক্ষ্য ৰাখিহে মই বনাইছো স্কিল আৰু এক্সপেৰিয়েন্সৰ কথা আহিব নেক্সট ইন্টাৰভিউত গলে স্কিল আৰু এক্সপেৰিয়েন্স পইণ্ট নম্বৰ 8 যদি আপুনি নতুন হয় জাস্ট পাস আউট কৰিছে I am a fresher নতুন ক্যান্ডিডেট যদি হয় যদি আপোনাৰ কিবা অভিজ্ঞতা আছে I have 3 years experience in marketing. I have 3 year experience in marketing. I have 3 years experience in sales. I have 3 years experience in accounting. হ'ব পাৰে বা আপোনাৰ এটা ক'ব পাৰে যদি আপুনি কোনো প্ৰতিষ্ঠানত কিবা পদত আছে হেতু ক'ব পাৰে কেনেকা I have been working for 3 years at Daboka Skill Development College as a teacher. I have been working for 3 years at ICICI Bank as an accountant. তেনেকৈ ক'ব পাৰে যদি কিবা পদত আপোনাৰ কিবা এক্সপেৰিয়েন্স আছে আৰু যদি এক্সপেৰিয়েন্স নাই ফ্ৰেশ নতুন then I am a fresher. নেক্সট পইণ্ট আহিলে আপোনাৰ ফ্যামিলি আমি ফ্যামিলিৰ কথা ক'ব লাগিব আৰু স্কিল আৰু এক্সপেৰিয়েন্স এটো আপোনাৰ ক্যাজুয়াল ইন্টাৰভিউত কাৰোবাৰ ফ্ৰেণ্ডৰ লগত ইন্টাৰভিউত গৈছো কথা পাতিছো এটো নকলেও হয় আপুনি এটো স্কিপ কৰিব পাৰে আপোনাৰ qualification আপোনাৰ স্কিল এক্সপেৰিয়েন্স আপুনি এটো স্কিপ কৰিলেও আপোনাৰ ক্যাজুয়াল ইন্টাৰভিউত একো নাই বাট ইন্টাৰভিউৰ মাজত এটো মাস্ট কবই লাগিব মনত ৰাখিব কনফিউজ নহব নেক্সট আহিলে আমাৰ পইণ্ট নম্বৰ 9 ফ্যামিলি আপোনাৰ ফ্যামিলিৰ বিষয়ে ক'ব লাগিব obviously I live in a nuclear family. I live in a joint family. Nuclear family মানে small family. Nuclear family মানে হল আপুনি সৰু ফ্যামিলিত থাকে আৰু যদি আপুনি big family থাকে হেতু ক'ব পাৰে I live in a joint family, big family. But there are 5 members in my family. মোৰ 5 জন হয় আপোনাৰ 6 জন হ'ব পাৰে 7 জন হ'ব পাৰে I have 7 members in my family. There are 5 of us in my family. Dhuniya hobo eneka kobo there are 5 of us in my family. There are 7 of us in my family. There are 5 number of people in my family. They are boli kole apuni kobo lagibo my parents, my grandparents, my siblings, my uncle, aunt. Jodi apunar big family hoy there are 5 number people in my family. They are my parents, my grandparents, my siblings, my uncle and aunt.
There are 5 of us in my family. Simple. যোনটো সহজ লাগে হেতু আপুনি লিখি ৰাখিব পাৰে আপোনাৰ hobbies আছে hobbies বুলি ক'লে যদি এটা hobby হয় আপোনাৰ বা দুটা বা তাতকে বেছি hobbyও থাকিব পাৰে তেতিয়া হলে আমি are কম my hobby is যদি single hobby হয় my hobbies are my hobby is dancing singing traveling playing cricket my hobbies are যদি হয় dancing and singing তেতিয়া হলে are লগাম বা I love to বা enjoy I like দিও ক'ব পাৰো I like dancing I love dancing I enjoy dancing এটো ইজি হৈ যায় ing লগাই ক'লে আমাৰ hobby কোৱাত ইজি লাগিব I like dancing I love singing I enjoy playing cricket তেনেকাও আমি ক'ব পাৰো last and your answer interview last question and your that's all about me যদি and your answer lastত আপোনাৰ সব কৈ হৈ শেষ হৈ গল now it's time to say that's all about me thank you that's all about me thank you তো এতিয়া মই ফৰ্মাল ইন্টাৰভিউটো মই ফুললি এটা প্যাৰাগ্ৰাফ বনাই কৈ দিও প্ৰথমৰ পৰা আমি 10টা পইণ্ট 11টা পইণ্ট কমপ্লিট কৰি আমাৰ ইন্ট্ৰডাকশনটো লাষ্টত কেনেকা হ'ব আপুনি শুনি পোস্ট কৰি পেলাই বা স্ক্ৰিনশ্বট লৈ নিজে লিখি ৰাখিব মই গ্যাৰান্টি দিছো বেলেগ আৰু কোনো ইন্টাৰভিউৰ ভিডিও চাব না লাগিব hello sir thanks for giving me the opportunity to introduce myself my name is Farooq Ahmed I am from Nagaon I am a creative and smart working person I have a master's degree in management from Guwahati University I have 3 years experience in sales and marketing there are 5 of us in my family I love traveling that's all about me thank you আপোনাৰ 11টা পইণ্ট কমপ্লিট কৰাৰ পিছত জানাৰ পিছত আপোনাৰ ইন্ট্ৰডাকশনটো এনেকা হ'ব তো फ्रेंड्स যদি আপোনালোক ইমানখিনি চাই মোৰ ভিডিওটো ভাল পাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো যদি ভাবে আপোনাৰ কোনো ফ্ৰেন্ডছ যাৰ প্ৰয়োজন আছে এনেকা ধৰণৰ ভিডিও তেলৈ ফৰৱাৰ্ড কৰিব থ্যাংক ইউ সি ইউ অন নেক্সট ভিডিও